गरेश्वर पुलिस बिफाननि बानजायनायाव मैया मोनसे जोलुर बादायलायनाय लानाय जादों। मैया गरेश्वर पुलिस बिफाननि दैदेननायाव सानसेनि हाबाफारि लानानै जोलुर बादायलायनायाव मोननै हानजाया बाहागो लायो। गरेश्वर बिडिपि हानजा आरो बेनि हेंथायै गेलेयो गरेश्वर सेनियर हानजाया। गरेश्वर पुलिस थानानि असि मिदुल हाजरिका बिथाङा फोरमायनाय बादिब्ला बे जोलुर बादायलायनायजों पुलिस आरो रायजो राजानि गोरोबलायनायखौ लानो थाखाय बे हाबाफारिखौ लानाय जादों होननानै फोरमायदों। बे जोलुर बादायलायनायाव बेखेवगिरि महरै बाहागो लायो तामुलपुर जिल्ला एसपि पंकज यादव, एडिशनेल एसपि आरो 30 नं गरेश्वर बियाबनि एमसिएलए पबित्र कुमार बर' आरो एसडिपिअ बिथांमोनजों लोगोसे तामुलपुर पुलिस थानानि असि आरो गोबां पुलिसफोर आरो गरेश्वर बिडिपि बिथांमोनजों लोगोसे ओनसोलनि गोबां सुबुंफोरा बे हाबाफारियाव बाहागो लायो। হয়, আজি ৭৫তম বৰ্ষপূৰ্তি যি স্বাধীনতা লাভৰ যি আমাৰ মুহূৰ্ত, সেই শুভ মুহূৰ্তৰ লগত সংগতি ৰাখি আজি গুৰেশ্বৰ থানাৰ উদ্যোগত আৰু গুৰেশ্বৰবাসীৰ ৰাইজৰ সহযোগত আমি এখনি প্ৰীতিমূলক ফুটবল খেল আমি আয়োজন কৰিছিলোঁ আৰু খুব সুন্দৰ খেল হৈছিলে। আজি আমাৰ গুৰেশ্বৰ থানাৰ এটা টিম ভিডিপিৰ লগত লগ লাগি গঠন কৰা হৈছিলে আৰু গুৰেশ্বৰ অঞ্চলৰ যি জ্যেষ্ঠ খেলুৱৈ আৰু প্ৰতিভাৱান খেলুৱৈ তেওঁলোকক লৈ এটা টিম গঠন হৈছিলে। দুইটা টিমে খুব সুন্দৰ প্ৰদৰ্শন কৰিলে আৰু অৱশেষত ট্ৰাইবেকাৰ পদ্ধতিৰে যি আমাৰ গুৰেশ্বৰ অঞ্চলৰ যি টিম আমাৰ প্ৰতিভাৱান জ্যেষ্ঠ খেলুৱৈ তেওঁলোক উইনিং হ'বলৈ সক্ষম হ'ল। মই এই সুযোগতে তেওঁলোকলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ আমাৰ আজি গুৰেশ্বৰবাসী ৰাইজে এনেকুৱা এটা মুহূৰ্তত ইমান সুন্দৰভাৱে তেওঁলোকে আমাক সহযোগ কৰিছে, তাক লৈ আমি সঁচাই আপ্লুত হৈছোঁ আৰু ভৱিষ্যত কালত আমি সকলো ৰাইজৰ সহযোগত এনেধৰণৰ অনুষ্ঠানৰ জৰিয়তে আমি একতা এনাজৰী ধৰি ৰাখিবলৈ চেষ্টা কৰিম আৰু সকলোকে আজি উপবিষ্ট হোৱাৰ কাৰণে আৰু আপোনালোক মিডিয়া পাৰ্চনেলকো আমি বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। পাব্লিক আৰু পুলিচৰ ৰিলেশ্যনশ্বিপটো উন্নত কৰাৰ কাৰণে হয়, আমি পাব্লিক আৰু পুলিচৰ ৰিলেশ্যনশ্বিপ উন্নয়ন কৰাৰ কাৰণে আমাৰ ডিজিপি ছাৰে, আমাৰ এছপি মেডাম আমাক সদায় কৈ আছে। গতিকে সেই সংগতিৰ লগত সংলগ্ন ৰাখি আমি আজি এই অনুষ্ঠানটো আয়োজন কৰিছিলোঁ। আমি যি পাব্লিক কমেণ্ট পাইছোঁ তাৰ পৰা আমাৰ অনুভৱ হৈছে যে আজি অনুষ্ঠানটো আমাৰ সফল হৈছে আৰু ভৱিষ্যতেও আমি এনেধৰণৰ অনুষ্ঠানৰ জৰিয়তে আমাৰ পাব্লিক আৰু পুলিচৰ মাজৰ ৰিলেশ্যনশ্বিপটো আৰু ষ্ট্ৰেংথ কৰিব আমি যত্ন কৰিম।